হেল্ল' গাইজ, তোমালোকে কেনেকুৱা আছা? আশা কৰোঁ তোমালোকে ভালে আছা আৰু আশা কৰোঁ যে তোমালোকে সদায় ভাল থাকিবা। আজি এটা বহুত ভাল এটা খবৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। এইটো খবৰখিনি চাবলৈ হ'লে ভিডিঅ'টো ফুল তাক ৱাচ কাৰণে একেবাৰে আপোনালোকে গম পাব। কম বেছি হ'ল যে আমালোকে সদায় ইউটিউবত কাম কৰি থাকোঁ, চবে কাম কৰি থাকোঁ, কিন্তু আগত আছিল ৱাচ টাইম 4,000 ঘণ্টা আৰু এতিয়া লাগে মাত্ৰ 3,000 ঘণ্টা ৱাচ টাইম আৰু ছাবস্ক্ৰাইব লাগিছিল আগত 1,000 আৰু এতিয়া লাগে 500। তাৰপিছত 500 ছাবস্ক্ৰাইব আৰু 3,000 ঘণ্টা ৱাচ টাইম হ'লে এতিয়া আপোনালোক ইউটিউব মনিটাইজ কৰিব পাৰিব। ন' প্ৰব্লেম, একোৱে প্ৰব্লেম নাই। আপোনালোকক মই স্ক্ৰীণত দেখুৱাই দি আছোঁ, তোমালোকে ভালদৰে চাই থাকিব। প্ৰথমত যাব লাগিব YT ষ্টুডিঅ'। এয়া চাওক তললৈ মই অ'পেন কৰিলোঁ। নেটৰ প্ৰব্লেম অলপ শ্ল' হৈ আছে। এয়া চাওক মোৰ হ'ল 515টা ছাবস্ক্ৰাইব। একদমেই তলফালে চাওক আৰ্ণ চালা আছে। তললৈ আহিলে এতিয়া এয়া চাওক মোৰ 515টা ছাবস্ক্ৰাইব। একদম এইটো ফুল হৈ গৈছে একদম। আৰু 90 দিনত হ'ব লাগিব 3খন ভিডিঅ' আপলোড কৰিব লাগিব। আৰু তলফালে আৰু চাওক এয়া 3,000 ঘণ্টা ৱাচ টাইম। 3,000 ঘণ্টা ৱাচ টাইম লাগিব। আৰু এয়া চাওক আৰু এই যিটো শ্বৰ্ট ভিডিঅ' তাত 3 মিলিয়ন হ'লে এইটো একদম 3,000 ঘণ্টা ৱাচ টাইম নহ'লেও চলিব। 3 মিলিয়ন হ'লেও হৈ যাব। মোৰ 10K হৈ গৈছে। যদি আপোনালোকৰ হোৱা নাই তেনেহ'লে সোনকালে বনাই লওক। ইমান কষ্ট কৰিব নালাগে, 4,000 ঘণ্টা বনাব নালাগে। আৰু ইয়া চাওক এপ্লাই নাও। মই এতিয়া এপ্লাই কৰিব নোৱাৰিম কাৰণ মোৰ 3,000 ঘণ্টা ৱাচ টাইম হোৱা নাই। যেতিয়া হ'ব মই তেতিয়া এইটো এপ্লাই কৰিব পাৰিম। মই তোমালোকক একদম ভালদৰে দেখুৱাই দিলোঁ কেনেকুৱা। একদম পূৰা স্পেচিয়েলি আগত আছিল 4,000 ঘণ্টা, এতিয়া 4,000 ঘণ্টা আৰু নাই 3,000 ঘণ্টা হৈ গ'লেই হৈ যাব। একদম মনিটাইজ একদম ছাকচেছফুল, কংগ্ৰেচুলেশ্যন হৈ যাব একদম। একোৱে প্ৰব্লেম নাই। আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব এটা।